হেল্ল' গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন মিনি ভ্লগলৈ। আজি ৰাতিপুৱাই পুৱাই মাক লৈ গ'লোঁ চকু হস্পিটাললৈ, কাৰণ মাৰ হৈছে আই ফ্লু। আজিকালি এইকেইদিন মানে আই ফ্লুটো ইমান বেছিকৈ হৈছে, সকলোৰে কেৱল চকু ৰঙা পৰা তেনেকুৱাই হৈছে। একেবাৰে সাৱধানত চলিব লগা হৈছে একেদিন। তাৰপিছত মাক এনেকৈ ডক্টৰৰ তাত লৈ গৈ অকণমান বহি পিনে ডক্টৰক দেখাই ল'লোঁ, আৰু ডক্টৰক দেখাই পিনে আমি ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহোঁতে আমি লৈ আহিলোঁ চাহৰ লগত খোৱা অকণমান বস্তু, আৰু আহিয়ে আমি চাহখিনি খাই ল'লোঁ, যিহেতু যাওঁতে ভাত খাই যোৱা নাছিলোঁ আৰু আহোঁতেও দেৰি হ'ল, তাত ৰখিব লগা হৈছেতো। আৰু এয়া আইতাই কাটি আছে চব্জি, আৰু এয়া মাছ ভাজিছে আৰু দালি বহাই দিছে এইপিনে, আৰু আমাৰ মাজু মায়ে বনাইছে কণীৰ আঞ্জা। কণীৰ আঞ্জাখিনি বনাই মেলি আমি গোটেইকেইটাই একেলগে ভাতখিনি খাই ল'লোঁ। আৰু আজিৰ ভিডিঅ' আছিল এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।